বেছি যাই আছোঁ এতিয়া ক'ত যাম এবাৰ আমি বেলেগতে জেগাত যাওঁ হাঁহ চাওঁ তাতে অলপ সৰু ৰাস্তাত থাকিলে কবিয়ে উঠাই লৈ যাম আছে আৰু হেদি গাড়ী কাষেদি আৰু গাইছ আমি ইয়াত এতিয়া হাঁহ নাপালোঁ বহুত বিচাৰিলোঁ আমাৰ গাঁওখনত ডিমত আৰু এতিয়া আমি চাগে বেলেগত যাম ক'ত যাম ৰিম ভাই জাপেতে যাওঁ নেকি অঁ জাপেতে যাওঁতো ভাল হ'ব নে কি জানিছ ভাই অঁ জাপেত যাওঁই ভাল হ'ব জাপেত যাই ভাল হ'ব তাতে ডাঙৰ ডাঙৰ হাঁহ পোৱা যাব হাঁহ পাম তো বলক গাইছ আপোনালোকৰ আমাৰ লগত হাঁহ বিচাৰি গাইছ এতিয়া আমাৰ এতিয়া খানা যা যোগাৰ চলি আছে আলোচনাটো হৈছে আৰু এতিয়া খানাৰ আলোচনা চলি আছে বাৰু কালি এতিয়া যাবা দে কথা আৰু ক'ত যাম আপোনালোকে ভিডিঅ'টো চাই থাকক গম পাব কালি গেলি ক'ত যোৱা হ'ব আমি ইভিনিং ওলাই আহিছোঁ বাৰু হাঁহ বিচাৰি মানে এতিয়া বিচাৰি নাপালোঁ কিন্তু এতিয়া আমি জাপেত দেখি যাই আছোঁ গাড়ী এই আছোঁ পালে তাতে পাম চাগে তাতে পাম জাপেত পাম হাঁহ আৰু বোলে জাপেত বোলে খেলাও চলি আছে ক্ৰিকেট খেলাও চাই আহো ক্ৰিকেট খেলাও চাই আহো এই আমাৰ ৰেম বাবা আহি আছে ইয়াত ক্ৰিকেট খেলা হৈছে আমি অলপ ক্ৰিকেট খেলা চাব আহিলোঁ হাঁহটো বোলে অলপ দেৰিকৈ নিম এতিয়া অলপ ক্ৰিকেট খেলা চাই লওঁ গাইছ হাঁহটো তাৰমানে অলপ গধূলিয়াকৈ ঘৰ সোমাব নে এতিয়া নদী চদী বা খালে চালে আছে সেইকাৰণে এতিয়া খেলা চাওঁ অলপমান হাঁহটো ঘৰ সোমোৱাৰ পিছত গধূলি লৈ যাম আৰু গাইছ ফাইনেলি হাঁহ পাই গ'লোঁ এতিয়া সেই ভাতবিলাক পাই পুৱাৰ পৰা বিচি এতিয়া পাই গ'লোঁ আটাই লৈছোঁ আৰু গাইছ বাকী ব্ৰইলাৰ ল'ম মানে হাঁহ মানে বেছি নাই সেইকাৰণে গাইছ আটাই লৈছোঁ বাকী ব্ৰইলাৰৰ মাংস অলপ বেছিকৈ ল'ম এতিয়া পাই গ'লোঁ বাৰু চিন্তা নাই এতিয়া কালিৰ কথা আৰু কালি পিকনিক যোৱাৰ কথা আৰু এতিয়া পুৱাতে উঠি পেলাই তো গাইছ আপোনালোক কালি লগ পাই আছোঁ আজিলৈ বাই বাই ভিডিঅ'টো কণ্টিনিউ কৰি থাকক শেষ হোৱা নাই বাৰু তো গাইছ আমি এতিয়া ৰেডি হৈ ল'লোঁ পুৱাই পিকনিক যাবলৈ এতিয়া ৰেডি আৰু এই দানিছ ভাই আহি পালে ৰেডি হৈ ৰেম ভাই পূৰা একদম ফিটফাট হৈ আছে আৰু এতিয়া যাওঁ আৰু এই মুন্না ভাই পূৰা একদম ৰেডি হৈ আছে এতিয়া যাৱাৰ কথা আৰু লগ বাকী গাড়ীও আহি পালে আমাৰ গাড়ীখন দেখাই দিওঁ আপোনালোকক গাড়ী এইখন গাড়ীত এইখন গাড়ীতে যোৱা যাব আৰু গাইছে আমাৰ আমি এতিয়া তেল ডিপুত বহিছোঁ অলপ তেল ভৰাবৰ কাৰণে গাড়ীত এতিয়া তেল ভৰালে আৰু গাড়ীত এইবোৰ চাব পাৰে তেল ডিপুত আছোঁ এতিয়া আৰু 1.5 ঘণ্টামান লাগব চাগে এতিয়া তেল ভৰাব ৰখিলোঁ আৰু চাহ তাহ খাওঁ চাগে গাইছ ছাগল আৰু কি কি দেখাইছোঁ আপোনালোকক ভিডিঅ'ত আমি এতিয়া আহি পালোঁ পিকনিক স্পট আৰু পিকনিক স্পটটোৰ নাম আপোনালোক কৈ দিয়ক কোৱা নাছিলোঁ কালিৰ পৰা আমি আহিছোঁ গাইছ টপাতলি না টপাতলি কেনেকুৱা লাগিছে জেগাটো কেনেকুৱা লাগিছে ভালে লাগিছে এতিয়া মেইন স্পটত গেলি যোৱাই নাই অঁ এই আপোনাক জেগাটো অলপ দেখাই দিছোঁ এয়ে আৰু এইটো আমাৰ স্পট এইখন গাড়ী লৈ আহিছোঁ আমি ফেমিলি আহিছোঁ গাইছ সেইকাৰণে আৰু সৰু গাড়ী লৈ আহিলোঁ আৰু গাইছ আমি এতিয়া চাহ বা ধৰিছোঁ আৰু চাহ খাই লওঁ সেয়া কিবা কিবি যোগাৰ কণী চনি ব্ৰেড জেলি তেলি আছে এইবিলাক জেলি চাহটো খাই লওঁ আৰু আমি মুন্না ভাই অলপ জেগা চাব আহিলোঁ গাইছ কেনেকুৱা কি ইয়াৰ পৰিৱেশবোৰ ভিউবোৰ চাওঁ আৰু আপোনালোকক দেখাব পাৰোঁ কেনেকুৱা এই ৰে বা আমাৰ কেমেৰা চেমেৰা লৈ ৰেডি একদম ফটো উঠিব তাৰমানে যে টাইম আগ চাওক দে আৰু চব তাৰমানে পুৰা ফটো উঠিম বুলি কেমেৰা চেমেৰা লৈ আছোঁ একদম আৰু গাইছ আমি এতিয়া ফটো উঠিব আহিছোঁ এই ৰে মোৰ পোষ্ট চাওক এই ৰে মোৰ একদম পোজ এই ৰে বাই মজা আছে ফটো আৰু কেমেৰামেন আমাৰ চাই লওক সেইজন কেমেৰামেন ফটো ভাল হৈছে ফটো ভাল হ'ব আৰু কৈছোন মুন্না ভাই আছে আমি এতিয়া আছোঁ আৰু এখন দলঙৰ ওপৰত ফটো উঠিলোঁ ইয়াত ভাল লাগিছে গাইছ আহি পেলাই চাব পাৰে এইবোৰ ফটো উঠা মানুহ আৰু গাইছ এইটো আপোনালোকৰ ভিউটো দেখাই দিলোঁ অলপ সেইখন দলং আৰু আমি আগৰ ফালে গৈছিলোঁ সেইফালে আছে সেই চাইডে আছে বহুত ধুনীয়া ধুনীয়া জেগা আপোনালোকক দেখাম বাৰু ভিডিঅ'ত আৰু বাকী ভালে লাগিছে গাইছ আৰু গাইছ আমি অলপমান জুচ খাব আহিছোঁ ইয়াত জুচৰ গাড়ী দেখা পালোঁ দেখোন আমি লৈছোঁ ব্লুবেৰী ন ব্লুবেৰীটো ট্ৰাই কৰি চাওঁ নে কি মুন্না ব্লুবেৰীটো চাওক সেইটো এই ব্লু কালাৰটো ব্লুবেৰী
সেইটো ট্ৰাই কৰি চাওক 30কে ল'ব আমাৰ ব্লুবেৰী জুচ আহি গ'ল কেনে লাগিছে আনিছ কেনে লাগছে ৰে এনভাইৰনমেণ্ট নহয় একদম মজা লাগছে গাইছ আৰু বাইটিক দিলোঁ এইবাৰ এইটো ফ্লেভাৰ কি ফ্লেভাৰ এইটো ষ্ট্ৰবেৰী ফ্লেভাৰ অঁ আমি ব্লুবেৰীটো খালোঁ কেনেকুৱা লাগিছে ঠিকে লাগিছে গৈছে আমাৰতো মজা লাগিছে এতিয়া ভাত খাব বহি ল'লোঁ এতিয়া ভাতকেইটা খাই লওঁ আৰু গোটেইকেইটা একেলগে বহি ল'লোঁ চাব পাৰে আৰু গাইছ আমি এতিয়া ভাত চাত খাই গাড়ীৰ ভিতৰত বহি আছোঁ এই তানিছ ভাই খাৱাত কেনে হ'ল মজা হৈছে খাৱাত মুন্না ভাই খাৱাত কেনে হ'ল তানিছক চাওঁ ভাত খাই পেলাই ভিতৰে বহি আছে তানিছ খাৱাত বেছি হৈছে নেকি আমাৰ ভাত চাত খাৱা সেই এতিয়া বস্তুলৈ বান্ধিলে হ'লে ন এতিয়া পেকিং কৰিব আৰু পেকিঙো হ'লে গাইছ এতিয়া অলপ ফুৰি আহোঁ আগৰ ফালৰ পৰাই আৰু গাইছ আমি এতিয়া পিকনিকৰ অলপমান ঘূৰিলোঁ জেগা জেগা সেইবিলাক চালোঁ এফালে কিবা কিবি শিল আছিল তাতে ফটোটো উঠিলোঁ অলপ এতিয়া আৰু ঘৰকে যাওঁ আৰু ডাইৰেক্ট ঘৰকে যাওঁ আৰু একদম ভাগৰ লাগি গৈছে গাইছ একদম ওপৰত গেলি গৈছিলোঁ পাহাৰৰ আমি এতিয়া ইয়াৰ পিকনিক প্লেচৰ পৰা যাওঁ এতিয়া আমাৰ চব শেষ ঘূৰিলোঁ খালোঁ একদম শেষ আৰু কেনে লাগিল ভাল লাগিল এতিয়া যাওঁ আৰু বঢ়িয়া লাগিছে এতিয়া যাওঁ আৰু আজিৰ পিকনিক শেষ আৰু গাইছ আমি আছোঁ এতিয়া লখিমীত এতিয়া পিকনিকৰ পৰা আহি পেলাই লখিমীত সোমালোঁ ভাবিলোঁ ইয়াত কিবা চাহ তাহ অলপ খাই যাওঁ হয়নে নে কি চাহ কাপ খাই যাওঁ ঠাণ্ডাৰ কথা তাৰপিছত যাই থাকোঁ আৰু ঘৰলৈ অলপ চাহ মিঠাই খাই ল'লোঁ অলপ ঠাণ্ডাৰ কথা যিহেতু এতিয়া এনেকৈ খাই লৈ আমি যাওঁ আৰু এতিয়া ঘৰলৈ কেনে লাগছে চাহটো একদম মজা ন লখিমী চাহটো একদম মজা লাগে তো গাইছ আমি এতিয়া ঘৰ আহি পালোঁ বেছি দেৰি হোৱা নাই অলপমান দেৰি হৈছে আহি অলপ কাপোৰ চাপোৰ শুকালোঁ গাইছ অলপ মানে দিনটো একদম ভাগৰ লাগি গৈছে বহুত ফুৰিছোঁ গাইছ আপোনালোকৰ ভিডিঅ'বোৰত দেখাইছোঁ ফুৰিছোঁ কিবা কিবি খালোঁ য'ত গৈছোঁ আপোনালোক দেখাইছোঁ ভিডিঅ'ত আপোনালোকে গমেই পাইছে ভিডিঅ'টো চাইছে যদি আৰু বাকী আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ গাইছ যদি ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব গাইছ তেন্তে লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো চাই ভাল পালে তে আজিলৈ বাই বাই